নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ অসম পুলিচৰ যি এবি ইউবিৰ বাবে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখি আমি চিলেবাছ ৱাইজ টপিকবোৰ ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ আজি আপোনালোকৰ বাবে লৈ আহিছোঁ জিকেৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ই আপোনাক যথেষ্ট সহায় কৰিব যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ আমি সকলো ধৰণৰ টপিক ইয়াত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম মেথছ হওক ইংলিছ হওক সকলো ধৰণৰ টপিক ডিছকাছ কৰিম টপিক ৱাইজ গতিকে আপোনালোকক যথেষ্ট সহায় কৰিব যদি আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ ভাগৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডি দিয়া আছে আপোনালোকে তাত মোক ফ'ল' কৰিব পাৰে আৰু মেছেজ কৰিব পাৰে তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোৱা হওক আপোনালোকক এটা লগতে কথা কৈ যাওঁ আপোনালোকে লগত পেন আৰু পেপাৰ লৈ ল'ব এইবোৰ কুৱেশ্যন মানে লিখি যাব তেতিয়া আপোনালোকৰ মনতো ৰ'ব আৰু ৰিভিজন দিবলৈও সুবিধা হ'ব এতিয়া প্ৰথম কুৱেশ্যনলৈ আহিলোঁ কোনজন আহোম ৰজাই লৰ্ড কৰ্ণৱালিছৰ পৰা সহায় ভিক্ষা খুজিছিল কোনজন আহোম ৰজাই লৰ্ড কৰ্ণৱালিছৰ পৰা সহায় ভিক্ষা খুজিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গৌৰীনাথ সিংহ আমি MCQ অনা নাই অকল এনেধৰণৰ কুৱেশ্যনবোৰ আনিবলৈ চিলেক্ট কৰি কুৱেশ্যনবোৰ আনিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে কুৱেশ্যনবোৰ লিখি যাব নেক্সট কুৱেশ্যনছ 1817 চনৰ কোনখন যুদ্ধত মানসকলে আহোম সৈন্য বাহিনীক পৰাজিত কৰিছিল 1817 চনৰ কোনখন যুদ্ধত মানসকলে আহোম সৈন্য বাহিনীক পৰাজিত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘিলাধাৰী ঘাটৰ যুদ্ধত নেক্সট কুৱেশ্যনছ গোমধৰ কোঁৱৰে কিমান চনত বিদ্ৰোহ কৰিছিল গোমধৰ কোঁৱৰে কিমান চনত বিদ্ৰোহ কৰিছিল ইয়াৰ উত্তৰটো হৈছে 1828 চনত তেওঁ হৈছে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া নেক্সট কুৱেশ্যনছ 4 অসমত প্ৰথম প্ৰকাশ পোৱা মাহিলী আলোচনীখনৰ নাম কি অসমত প্ৰথম প্ৰকাশ পোৱা মাহিলী আলোচনীখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে অৰুণোদয় আপোনালোকক যদি মেথছ হওক ইংলিছ হওক টপিক ৱাইজ আপোনালোকে যদি বুজি নাপায় ভালদৰে যদি বুজাব লাগে ভালদৰে যদি কুৱেশ্যনবোৰ দিব লাগে তেনেহ'লে মোক ডেছক্ৰিপশ্যনত তলত লিংক কমেণ্ট বক্সত জনাব যে আপোনালোকক লাগে বুলি ভিডিঅ' তেনেহ'লে মই দিবলৈ চেষ্টা কৰিম আপোনালোকৰ কমেণ্টবোৰ পালে নেক্সট কুৱেশ্যন 5 ক্ৰিপছ মিছন কেতিয়া ভাৰতলৈ আহে ক্ৰিপছ মিছন কেতিয়া ভাৰতলৈ আহে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1942 চনত 1942 চনত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল নেক্সট কুৱেশ্যন 6 ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেলজনৰ নাম কি ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেলজনৰ নাম কি আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড মাউণ্ট বেটেন হৈছে ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেল 7 মানৰ তৃতীয় অসম আক্ৰমণ সময়ত আহোম ৰজা কোন আছিল মানৰ তৃতীয় অসম আক্ৰমণৰ সময়ত আহোম ৰজা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকান্ত সিংহৰ দিনত মানে তৃতীয়বাৰৰ কাৰণে আক্ৰমণ কৰিছিলে নেক্সট কুৱেশ্যনছ কোনে প্ৰথম চাহ গছ আৱিষ্কাৰ কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰবাৰ্ট ব্ৰুচ কিমান চনত আৱিষ্কাৰ কৰিছিলে বাৰু ইয়াৰ চনটো হৈছে 1823 চনত ৰবাৰ্ট ব্ৰুচে চাহ গছৰ আৱিষ্কাৰ কৰিছিলে নেক্সট কুৱেশ্যনছ কটন কলেজৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফেডাৰিক উইলিয়াম ছুটমাৰ্ছন ইয়াৰ লগতে কৈ যাওঁ কটন কলেজ কোন চনত স্থাপিত হৈছিলে আপোনালোকে নিশ্চয় জানে 1901 চনত কটন কলেজ স্থাপিত হৈছিলে নেক্সট কুৱেশ্যনছ জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল জোনাকী কাকত যোনখন প্ৰকাশ পাইছিলে জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিলে চন্দ্ৰ কুমাৰ আগৰৱালা আপোনালোকক এটা কথা কওঁ জোনাকী কাকতখন কিমান চনত প্ৰকাশ হৈছিলে বাৰু আপোনালোকে নিশ্চয় জানে মোক কমেণ্ট ছেকশ্যনত জনাবচোন জোনাকী কাকতখন কিমান চনত প্ৰকাশ পাইছিলে নেক্সট কুৱেশ্যনছ 11 অসমৰ ক'ত প্ৰাকৃতিক গেছৰ ওপৰত ভিত্তি কৰি খাৰ কাৰখানা স্থাপন হৈছিল অসমত ক'ত প্ৰাকৃতিক গেছৰ ওপৰত ভিত্তি কৰি খাৰ কাৰখানা স্থাপন হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নামৰূপত অসমত প্ৰাকৃতিক গেছৰ ওপৰত ভিত্তি কৰি খাৰ কাৰখানা স্থাপন হৈছিলে নেক্সট কুৱেশ্যনছ অসমৰ প্ৰধান বাণিজ্যিক শস্য কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৰাপাট নেক্সট কুৱেশ্যনছ অসমৰ কফি গৱেষণা কেন্দ্ৰ আছে অসমত কফি গৱেষণা কেন্দ্ৰ ক'ত আছে ডিফুত নেক্সট কুৱেশ্যনছ ডিগবৈ তৈলক্ষেত্ৰ কেতিয়া আৱিষ্কাৰ হয় ডিগবৈৰ যি তৈলক্ষেত্ৰ কেতিয়া আৱিষ্কাৰ হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1889 চনত ভাৰতৰ প্ৰথম তৈলক্ষেত্ৰ ডিগবৈ আৱিষ্কাৰ হৈছিলে নেক্সট কুৱেশ্যন অসমৰ কোন জিলাত সৰ্বাধিক ধান উৎপাদন হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামৰূপ জিলাত সৰ্বাধিক ধান উৎপাদন হয় নেক্সট কুৱেশ্যন ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান ইয়াৰ উত্তৰটো হৈছে 250 জন ৰাজ্যসভাৰ সদস্যৰ সংখ্যা লোকসভাৰ কাৰ্যকাল কিমান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 5 বছৰ লোকসভাৰ কাৰ্যকাল হৈছে 5 বছৰ
নেক্সট কুৱেশ্যনছ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী পৰিকল্পনা আয়োগ গঠন কৰা হৈছিলে পৰিকল্পনা আয়োগ গঠন কৰা হৈছিলে কোনটো অনুচ্ছেদ অনুযায়ী গঠন কৰা হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 39 নং অনুচ্ছেদ অনুযায়ী নেক্সট কুৱেশ্যনছ 19 বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা কিমান ৰাজ্যসভাৰ আমি ইতিমধ্যে গম পাইছোঁ 250 জন লোকসভাৰ সদস্যৰ সংখ্যা কিমান বাৰু লোকসভাৰ সদস্যৰ সংখ্যা হৈছে 545 জন নেক্সট কুৱেশ্যনছ সংবিধানখন ৰচনাৰ বাবে সংবিধান সভাই কিমান সময় লৈছিল সংবিধানখন ৰচনাৰ বাবে সংবিধান সভাই কিমান সময় লৈছিলে 2 বছৰ 11 মাহ 18 দিন অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে আজিলৈ আপোনালোকৰ বাবে এইকেইটাই প্ৰশ্ন লৈ আহিছিলোঁ আপোনালোকক যদি আৰু কুৱেশ্যনছ লাগে মেথছৰ হওক ইংলিছৰ হওক বা যি মানে আপোনালোকৰ চিলেবাছত থকা যি সকলোবোৰ টপিকৰ কভাৰ কৰাকৈ যদি কুৱেশ্যনছ লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ এটা কমেণ্টে আমাক ভিডিঅ' বনাবলৈ বহুত উৎসাহিত কৰিব গতিকে আজিলৈ ইমানেই ধন্যবাদ